নমস্কাৰ, মই আজি এটি আপোনালোকলৈ ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে নহয়, কচু ঠুৰি আৰু এয়া টেঙেচি, যিটো সৰু টেঙেচি বুলি কয়, এই টেঙেচি আৰু সৰু বিলাহীৰ সৈতে কেনেকৈ পাতত দি এটি ধুনীয়া পিটিকা খাব পাৰি তাকে দেখুৱাবলৈ লৈছোঁ। এতিয়া মই এনেকৈ কলপাত কেইখন অলপ সেকি লওঁ। জুইত এইদৰে ধুনীয়াকৈ সেকি লৈছোঁ। এতিয়া মই এই গোটেইখিনি বস্তু কলপাতত টোপোলা কৰি লওঁ। এই টোপোলাটো মোৰ হৈ গৈছে আৰু তাৱাখনো মই পাতি থৈছিলোঁ, গৰম হৈ গৈছে। ইয়াতে এনেকৈ দি এটা ঢাকোনেৰে ধুনীয়াকৈ ঢাকি ৰাখি দিম মই। এতিয়া মই টোপোলাটো এনেকৈ লুটিয়াই দিছোঁ। এয়া আমাৰ কচু ঠুৰিখিনি এইদৰে 20-25 মিনিটমান ৰখাত ধুনীয়াকৈ হৈ গৈছে। এয়া আমাৰ কচু ঠুৰিখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই ইয়াতে অকণমান ধনিয়া পাত ছটিয়াই দিছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব।